নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই পঞ্চমমান শ্ৰেণীৰ দ্বিতীয় পাঠত থকা পক্ষী আৰু মানুহ পাঠটো আজি মই তোমালোকক পঢ়াবলৈ গৈ আছোঁ। সেয়ে এইটো এটা সাধু গল্প হয়। সেয়েহে মই এইটো সাধু আকাৰে তোমালোকক কৈ যাম। তোমালোকে ভালদৰে পাঠটো আগতে মই বুজাৰ পিছত তোমালোকে পাঠটো ভালদৰে পঢ়ি ল'বা। যিসকলে বহুত সলসলীয়াকৈ পঢ়িব পাৰা তোমালোকৰ কাৰণেতো অসুবিধা নাই, আৰু যিসকলে অলপমান বানান কৰি পঢ়া তোমালোকে সেইদৰেই পঢ়িবা আৰু মোৰ সাধুটো মনত পেলাই ল'বা। তেতিয়া চাবা সম্পূৰ্ণ পাঠটো তোমালোকৰ আয়ত্ত হৈ গৈছে। এতিয়া আমি পাঠটো আৰম্ভ কৰিম। যে পক্ষী আৰু মানুহ। পক্ষী মানে হ'ল চৰাই আৰু মানুহ মানে আমি মানুহ। যে বহুদিন আগৰ কথা, সৰ্বধনু নামৰ এজন ৰজা আছিল। সেই ৰজাজন আছিল চিকাৰ প্ৰিয়। চিকাৰ কৰি বৰ ভাল পাইছিল। সদায় কি কৰিছিল, চৰাইৰ মঙহেৰে এসাঁজ প্ৰীতিভোজ কৰিছিল। মানে চৰাইৰ মঙহেৰে সদায় ভাত খাইছিল। চৰাইৰ মঙহ নহ'লে তেখেতে ভাতকে নেখাইছিল। সেই ৰাজ্যৰে এজন যুৱক আছিল। সেই যুৱকজনৰ নাম আছিল মধুকৰ। আৰু সেই মধুকৰে এদিনাখন ৰজা সৰ্বধনুক তিৰস্কাৰ কৰি ক'লে, মহাৰাজ, আপুনি যে এই কামবোৰ কৰি আছে, এইবোৰ মুঠেই ভাল কাম কৰা নাই। আপুনি চৰাই বধ কৰা বন্ধ কৰক, কিয়নো চৰাই হ'ল খেতিয়কৰ পৰম বন্ধু। এই চৰাইবোৰে খেতিত থকা কীট পতংগ খাই খেতিয়কক সহায় কৰে। সেয়েহে আপুনি প্ৰজাৰ মংগলৰ হকে চৰাই বধ কৰা বন্ধ কৰক, পক্ষী বধ কৰা বন্ধ কৰক। এই কথা শুনি ৰজা সৰ্বধনুৰ বৰ খং উঠিল। তেখেতে কোনোমতে নমৰাকৈহে থাকিল। মধুকৰক কোনোমতে নমৰাকৈ থাকিল আৰু চৰাই বধ কৰা কাৰ্য অব্যাহত ৰাখিল, মানে চলাই গৈ থাকিল। ইপিনে কি হ'ল, চৰাই চিৰকুটুবৰ ভয়তে সেই ৰাজ্য এৰি অইন ৰাজ্যলৈ উৰা মাৰি গুচি গ'ল। মধুকৰ মনৰ দুখত সেই ৰাজ্য এৰি ভিন ৰাজ্যলৈ গুচি গ'ল। মধুকৰে যিখন ৰাজ্যলৈ গৈছিল, সেই ৰাজ্যৰ ৰজাৰ এজনী ছোৱালী আছিল। সেই ছোৱালীজনীৰ নাম আছিল মাধৱী। আৰু মাধৱীৰ পিতৃ মানে সেই ৰাজ্যৰ ৰজাই মধুকৰৰ সৎ আচৰণ দেখি আকৃষ্ট হৈছিল আৰু নিজ জীয়ৰীক, একমাত্ৰ জীয়ৰীক মাধৱীৰ সৈতে মধুকৰক বিয়া পাতি দিছিল আৰু ৰাজ্যৰ ৰজা বনাই দিছিল। তাৰ পিছত মধুকৰে সেই ৰাজ্যৰ ৰজা হ'ল। ইপিনে হ'ল কি, সৰ্বধনু ৰাজ্যত চৰাই চিৰিকটি নোহোৱা হ'ল। পোক পতংগৰ উপদ্ৰৱ বাঢ়িবলৈ ধৰিলে। খেতি বাতি একেবাৰেই নোহোৱা হ'ল। দেশত দুৰ্ভিক্ষ আহিল। ৰজা প্ৰজা সকলোৱে ভিক্ষা খুজিবলৈ বাধ্য হ'ল। সেয়ে ৰজা সৰ্বধনুও ভিক্ষা কৰিবলৈ এই ৰাজ্যৰ পৰা সেই ৰাজ্য, সেই ৰাজ্যৰ পৰা এই ৰাজ্য ঘূৰি ফুৰিবলৈ ধৰিলে। আৰু এনেদৰে ঘূৰি ফুৰোতে ফুৰোতে এবাৰ মধুকৰৰ ৰাজ্যত আহি উপস্থিত হ'ল। মধুকৰে সৰ্বধনু ৰজাক দেখা মাত্ৰকে চিনি পালে আৰু ৰাজ দৰবাৰত থকা কাম কৰা মানুহসকলক ক'লে, সেই মানুহজনক বহুত আদৰ সাদৰ কৰি অতিথিশালত ৰখা হওক। আৰু বহুত যত্নৰে খুৱাই বুৱাই মধুকৰে সৰ্বধনু ৰজাৰ সন্মুখত উপস্থিত হ'ল আৰু ক'লে, মহাৰাজ, আপুনি মোক চিনি পাইছেনে? মই মধুকৰ, সেই যে মই আপোনাক পক্ষী বধ কৰিবলৈ বাধা কৰিছিলোঁ, সেইজনেই মই। কিন্তু আপুনি মোৰ কথা নুশুনিলে আৰু আজি আপোনাৰ এই পৰিণতি হ'ল।
সদায় আপুনি নিজৰ চৰাই চিৰিকটি জীৱ জন্তুক যদি নিজৰ সন্তানৰ নিচিনাকৈ মৰম কৰিলেহেঁতেন, আজি আপোনাৰ এই দিন কেতিয়াও নাহিলেহেঁতেন। কিন্তু আপুনি কেতিয়াও এনেকুৱা কৰা নাছিল, যাৰ বাবে আপোনাৰ ইমান বেয়া দিন চাবলগীয়া হ'ল। আৰু যদি আপুনি ভাল দিন চাব বিচাৰে, তেতিয়াহ'লে ভৱিষ্যতে আৰু এনেকুৱা কাম কেতিয়াও নকৰিব। তেতিয়া ৰজা সৰ্বধনুৱে লাজ পালে আৰু নিজৰ ভুলখিনি স্বীকাৰ কৰি ল'লে। তাৰপিছত মধুকৰে ক'লে, মহাৰাজ, মই আপোনাক উপহাৰ হিচাপে এহাল চৰাই দিম, আৰু এই চৰাইহাল লৈ আপুনি নিজ ৰাজ্যত গৈ মুকলি আকাশত উৰা মাৰি দিব। আৰু কথামতেই কাম হ'ল। মধুকৰে ৰজা সৰ্বধনুক এহাল এযোৰ চৰাই উপহাৰ দিলে, আৰু সৰ্বধনু ৰজাই নিজ ৰাজ্যলৈ গৈ সেই চৰাইহাল মুকলি আকাশত উৰা মাৰি দিলে। এইটোৰ পৰা আমি, মৰমৰ ছাত্ৰ ছাত্ৰীহঁত, এইটোৰ পৰা আমি ইয়াকে বুজিবলৈ পালোঁ যে প্ৰকৃতিৰ প্ৰতিটো উপাদানকে, জীৱ জন্তু, গছ গছনি, আমি সকলোকে কি কৰিব লাগে? আমি সন্মান কৰিব লাগে। কাৰণ ঈশ্বৰে এই সকলোবোৰ পৃথিৱীত প্ৰয়োজন আছে কাৰণেহে সকলোকে বনাই এই আমাৰ সেউজ ধৰণীটো ইমান ধুনীয়াকৈ সাজিছে। সেয়ে সদায় গছ ৰুব লাগে। আমি চৰাই চিৰিকটি কেতিয়াও বধ কৰিব নালাগে। আৰু জীৱ জন্তু যিমান পাৰোঁ আমি সহায় কৰিব লাগে, যত্ন কৰিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই লৈছা। এতিয়া তোমালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ছাবস্ক্ৰাইব কৰি দি অলত ক্লিক কৰি দিবা। নমস্কাৰ।